নমস্কাৰ বন্ধুসকল, মই আছোঁ আজি লখিমপুৰ ডিষ্ট্ৰিক্টত, লখিমপুৰ টাউনৰ ওচৰতে আছোঁ। আপোনালোকক দেখাম আজি লখিমপুৰে নিচে ৰাস্তা হাইৰোডৰ কাষতে থকা আমাৰ দুৰ্গা মাৰ মন্দিৰ। আপোনালোকে ভালকৈ চাব। গৈ আছোঁ দুৰ্গা মাৰ মন্দিৰ দেখাবলৈ। আগন্তুক পূজা আহি আছে, পূজাৰ আগতে আপোনালোকক দেখাম। মন্দিৰটো বহুত ধুনীয়াকৈ সজাইছে খচাইছে চব। আপোনালোকে চাই থাকিব লাষ্টলৈকে, ভিডিঅ'টো স্কিপ কৰি নিদিব। বন্ধুসকল, আমি আহি পালোঁহি দুৰ্গা মন্দিৰ, লখিমপুৰ ডিষ্ট্ৰিক্টৰ দুৰ্গা মন্দিৰ। সুন্দৰ পানী, পুখুৰীৰ ওপৰত দলং দি বনাইছে। ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে বন্ধুসকল। আৰু 2-3 দিনৰ পিছত দুৰ্গা পূজা, তাৰ বাবে ধুনীয়াকৈ সজাইছে। লখিমপুৰ দুৰ্গা মন্দিৰ। পূজাত আহিব সকলোৱে, উপভোগ কৰিব, পূজা অৰ্চনা কৰিব। ধুনীয়া প্লেচত আছে, সেইটো 15 নম্বৰ নেশ্যনেল হাইৰোড। বন্ধুসকল দেখাই আছোঁ আপোনালোকক। বন্ধুসকল ধুনীয়াকৈ সজাইছে, কালাৰ কৰি আছে। দুৰ্গা পূজা আহিছে, সুন্দৰ পৰিৱেশ দুৰ্গা পূজা। ইয়াত ডাঙৰ ডাঙৰ মাছ আছে। এইটো আমাৰ নেশ্যনেল হাইৰোড। জয় মা দুৰ্গা। মই আপোনালোকক দেখাইছোঁ দুৰ্গা পূজা। উঠি গৈ আছোঁ ওপৰলৈ। বহুত চিৰি আছে, ধুনীয়াকৈ সজাইছে দুৰ্গা পূজা। বন্ধুসকল ভক্তসকলে সেৱা কৰি আছে, পূজা হৈ আছে। দুৰ্গা মূৰ্তিৰ ভিডিঅ'টো দেখাইছোঁ। সুন্দৰ পৰিৱেশ। ভাল লাগিছে দেখি। হাইৰোডৰ নিচেই কাষতে আপোনালোকে আহিব পাৰিব। কালাৰ কৰি আছে, পূজা আহি আছে। সুন্দৰ। পূজা কৰি নামি গৈ আছোঁ মই।
এতিয়া বন্ধুসকল দেখালোঁ আপোনাক তলৰ পৰা আকৌ এবাৰ। এয়া ওলাই গৈ আছোঁ। জয় মা দুৰ্গা। এয়া লখিমপুৰ দুৰ্গা মন্দিৰ দেখালোঁ আপোনালোকক। এয়া আমি ওলাই গৈ আছোঁ। আপোনালোকক দেখালোঁ দুৰ্গা মন্দিৰ। আপোনালোকে জনাব কেনে লাগিলে লখিমপুৰ দুৰ্গা মন্দিৰ। আপোনালোকে সকলোৱে আহিব, আগন্তুক পূজা আহি আছে, পূজালৈ এয়া ধুনীয়াকৈ সজাইছে। এয়া ঠাইডোখৰত উঠিলোঁ। ৰাস্তা বাৰে বাৰে দেখালোঁ আপোনালোকক, ধুনীয়া লাগিছে। এয়া লখিমপুৰ দুৰ্গা মন্দিৰ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত গৈ, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া হ'ল লখিমপুৰ দুৰ্গা মন্দিৰ।